গাইজ কি খবৰ আপোনালোকৰ আৰু আমাৰ আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তাৰপৰা আজি গৈ আছোঁ ফাংচন এখন চাই আহোঁ ৰ'বচোন। ক'ৰবাত নহয় কাকি। কাকি আমি দুটাই যাম, ই নাযায় বাৰু। ই ঘৰত বোলে কিবা প্ৰব্লেম আছে, আমি দুটাই যাম আৰু আমাৰ ব্লগবিলাক চাই কেনেকুৱা পায় জনাব, কমেণ্ট কৰি পেলাই। হয়তো কমেণ্ট কৰিব আৰু আমাৰ কমেডি আৰু ব্লগবিলাক চাই কেনেকুৱা পায় জনাব। তাৰপৰা এতিয়া যাম আৰু ল'ৰা কমেডি ভিডিঅ' নবনাও নেকি? বনাম কেতিয়া আহিব? কেতিয়া? কাইলৈ মানে আহি যাব এটা। আহি যাব কাইলৈ মানে এটা আহিব, চাব। আহি পাই গ'লোহি আমাৰ হাৰুণদাৰ দোকান। সেয়া তাৰপৰা এতিয়া তেল ভৰাই লৈছোঁ আৰু 1.5 লিটাৰ ভৰাইছোঁ। হৈ যাব ন? হ'বনে? হ'ব হৈ যাব। হাই গাইজ, কিবা কৈ দিয়ক। কাম টু দা হাৰুণৰ দোকান। গৈ আছোঁ এতিয়া, চাই থাকক। চ' গাইজ ফাইনেলি মুৰাদাৰ পাই গ'লোঁ। মুৰাদাৰ কিছু দৃশ্য চাব দেখাই আছোঁ। ত' ইয়াতে দোকানত সোমাই যাব লাগিব। হেল্ল' বন্ধুসকল, চ' দোকানত সোমাইছোঁ পাণ খাবলৈ ন। দাদা হাঁহি এটা কৈ দিয়ক। এইফালে বেছিকৈ হাঁহি এটা দিয়া। মিঠা পাতি এখন, দৰ্জা পাতি এখন। পাণ লৈছোঁ দেই বাৰু, চাই থাকক। ত' ফাইনেলি আমাৰ খোৱা বোৱা হ'ল। এলেহুৱা মানুহবিলাক ওলাই হোৱা নাই, যাব লাগে আৰু। গাইজ ওলালৈ। চ' যাম এতিয়া এখন ধুনীয়া দুচকীয়া বাহন আমি অনাখন বুলি ভাবিছে নেকি? নহয়, এইখন চাওঁ, ইয়াত যাম। চাইছে বাইক নিলে হেৰুৱা ভয় আছে, সেইকাৰণে চাইকেললৈ ওলাইছোঁ। চ' গাইজ আমি আহি এণ্ট্ৰি প'ষ্ট পাই গ'লোঁ। চ' এতিয়া ভিতৰত সোমাই নাম গায়ক হ'ব, ওলাবহি আৰু এতিয়া গীতাঞ্জলি দাস। কিমান ডাঙৰ চিঞৰ ওলায়।
2,000 years later. হাই গাইজ চ' আজি আপোনালোকক দেখুৱালোঁ গীতাঞ্জলি বা গান আমি এনজয় কৰিলোঁ আপোনালোককো দিম চাই এনজয় কৰিব এজন আমাৰ নতুন অতিথি দেই আৰু কৈ দিয়ক ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰিব লাইক কৰিব আৰু যদি নতুন তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ' ডাইৰেক্টৰ এইজন দেই অঁ এজন একে ভিতৰত সোমাই গৈছে মানে